আজি আমাৰ আগন্তুক ৭৬তম সন্তোষ ট্ৰফী খেলৰ কাৰণে আমি প্ৰেছ মিট আয়োজন কৰিছোঁ। এতিয়া আপোনালোকৰ ফালৰ পৰা আমাৰ কমিটিৰ পৰা কিবা জানিব লগা আছে যদি আপোনালোকে প্ৰশ্ন কৰিব পাৰে। টোটেল অসমৰ টিম হিচাপে 140 জন আমি প্লেয়াৰ কল কৰিছিলোঁ ট্ৰায়েলৰ কাৰণে, ট্ৰায়েল কাম ছিলেকশ্যন কেম্প। তাৰে ভিতৰত কিছুমান প্লেয়াৰ আহিব নোৱাৰিলে, তথাপিও 98 ডেট ইজ 98জন প্লেয়াৰে উপস্থিত হ'ল। আৰু তাৰে ভিতৰত আমি 4-5 দিন ট্ৰায়েল কৰাৰ পিছত আমি 60 প্লেয়াৰ ৰাখিছিলোঁ। তাৰপিছত নেক্সটত আমি 40 প্লেয়াৰ্ছ আমি ৰাখিলোঁ, খেলুৱৈবিলাকক বাছি 40 প্লেয়াৰ্ছ কৰিলোঁ। আৰু আজিকালি আমাৰ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ নিয়ম মতে 40 জন CRS হয়, চেণ্ট্ৰেল ৰেজিষ্ট্ৰেশ্যন ছিষ্টেম CRS হয়। সেইকাৰণে আমি 40 জন ৰাখিছিলোঁ যোৱাকালিলৈকে। তাৰপিছত টোটেল এতিয়া আমাৰ অসম টিমত 22 জন প্লেয়াৰ, মেইন যিটো টিম হ'ব তাত 22 জন খেলুৱৈ আছে। আৰু 22 জন খেলুৱৈ আছে। আৰু আমাৰ ইয়াত কোকৰাঝাৰত যিহেতু ISPL ফাইনেল খেলখনত আমাৰ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ মাননীয় আমাৰ সভাপতি কল্যাণ চুব্বে ইয়াত উপস্থিত হৈছিলে। তেখেতে আমাৰ BTRৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আলোচনা কৰি তেখেতে মানে সন্তোষ ট্ৰফীটো একচুৱেলি ইয়াতে খেলাৰ কাৰণে গ্ৰুপ এটা দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি দি গৈছিল। আৰু লগতে তেখেতে ইয়াত আহি পেলাই আমাৰ দৰ্শকক দেখি পেলাই যথেষ্ট আপ্লুত হৈছিলে খেলখন চাই পেলাই। সেইকাৰণে তেখেতে আমাৰ এই সন্তোষ ট্ৰফী যিটো গ্ৰুপ মেটচ, এই মেটচখন কোকৰাঝাৰতে অনুষ্ঠিত কৰাৰ কাৰণে কোটা দি গৈছিল। ইতিমধ্যে তেখেতে কোটা দিয়া মতে আমাৰ 28 তাৰিখৰ পৰা ইয়াত খেল আৰম্ভ হ'ব। আৰু 15খন খেল হ'ব টোটেল। আৰু কোকৰাঝাৰ KDSFL আৰু তাৰপিছত আমাৰ ছাই গ্ৰাউণ্ডত খেলখন অনুষ্ঠিত হ'ব। 6টা টিম ইয়াত টোটেল খেলিব। ইয়াত আছে গোৱা আছে, উত্তৰ প্ৰদেশ আছে, তামিলনাডু আছে, আসাম আছে, অৰুণাচল আছে আৰু নাগালেণ্ড আছে। এই 6খন টিম বা 6টা টিম ইয়াতে খেলিব। আৰু ইয়াৰ পৰা যি টিমে আটাইতকৈ বেছি পইণ্ট পাব তেখেতসকলে মেইন যিটো খেল হ'ব এই খেলখনত পাৰ্টিচিপেট কাৰণে ইয়াৰ পৰা ওলাই যাব। অসম টিমৰ কাৰণে আমি কোনো ধৰণৰ ইণ্টাৰফেয়াৰ নকৰাকৈ কোচক কমপ্লিটলি দায়িত্ব দি পেলাই আমি অসম ফুটবল টিমটো ছিলেকশ্যন কৰিবলৈ বা বাচিবলৈ তেখেতক আমি দায়িত্ব দিছিলোঁ। সেই মৰ্মে তেখেতে মানে আমাৰ অসম টিমৰ কোন কোন প্লেয়াৰে খেলিব সেই প্লেয়াৰবিলাকৰ নাম আপোনালোকক গাই দিছোঁ, আপোনালোকে শুনিব। অৰূপ বৰুৱা, বিক্ৰাং दैমাৰী, মেঘৰাজ বসুমতাৰী, এই 3জন হ'ল গ'লকিপাৰ। তাৰপিছত দৈমু হাজোৱাৰী, সুদেম ৱাৰী, টুপু ব্ৰহ্ম, গোপাল ৰাভা, ইহঁতৰ হ'ল ষ্ট্ৰপাৰ বেক। আৰু মনেশ্বৰ মুছাহাৰী, হিতেশ্বৰ হাজোৱাৰী, দানসোৰাং বসুমতাৰী। ৰাইট বেক মনেশ্বৰ হাজোৱাৰী আৰু হিতেশ্বৰ হাজোৱাৰী। আৰু লেফ্ট বেক হ'ল দানসোৰাং বসুমতাৰী আৰু উৰ্জয় ব্ৰহ্ম। নেক্সটত চেণ্টাৰ মিডফিল্ড জাং মিলেন কুকি, ত্ৰিমূৰ্তি নাৰ্জাৰী আৰু চিতু বসুমতাৰী, ত্ৰিদেৱ বড়ো। তেখেতসকল হ'ল চেণ্টাৰ মিডফিল্ড। আৰু ৰাইট উইং হ'ল মিলন বসুমতাৰী আৰু লেফ্ট উইং অক্ৰাং নাৰ্জাৰী আৰু অৰ্জুন মাৰ্তি। তেখেতসকল লেফ্ট উইং অৰ্জুন মাৰ্তি আৰু মিলন বসুমতাৰী হ'ল ৰাইট উইং।
ষ্ট্ৰাইকাৰ জয়দীপ গগৈ, জিগেশ ডেকা না, জিগেশ ডেকা, জংলা ব্ৰহ্ম, এই তিনিজন ষ্ট্ৰাইকাৰ পজিশ্যনত আমি চিলেকশ্যন কৰি লৈছোঁ। আৰু নিকোদিনটো দিয়া নাই, 21 নিকোদিনো আছে আমাৰ ষ্ট্ৰাইকাৰ। ষ্ট্ৰাইকাৰত জয়দীপ গগৈ, আকৌ এবাৰ কৈছোঁ, জিগেশ ডেকা, নিকোদিন নাৰ্জাৰী আৰু জংলা ব্ৰহ্ম। আৰু আমাৰ হেড কোচ বিক্ৰম শৰ্মা, হি ইজ ফ্ৰম ৰাজস্থান, আৰু दैमाলু বসুমতাৰী, হি ইজ ফ্ৰম কোকৰাঝাৰ, এছিষ্টেণ্ট কোচ। আমাৰ হেড কোচ তেখেত বিক্ৰম শৰ্মা। তাৰপিছত লোচন শইকীয়া হ'ল এছিষ্টেণ্ট কোচ, গ'লকিপাৰ কোচ। আমাৰ গ'লকিপাৰৰ বেলেগ কোচ লাগে, সেইকাৰণে গ'লকিপাৰৰ কোচ হিচাপে তেখেতক লোৱা হৈছে। আৰু ফিজিঅ'থেৰাপিষ্ট হিচাপে ডক্টৰ আশিষ বসুমতাৰী, হি ইজ ফ্ৰম গোসাইগাঁও, আই থিংক মষ্ট প্ৰবলি। প্ৰদীপ কুমাৰ দে, মেনেজাৰ ফ্ৰম কোকৰাঝাৰ। টিম কেপ্টেইনটো এতিয়ালৈকে এনাউন্স কৰা হোৱা নাই।